বস গার্লফ্রেন্ডৰ কি খবৰ? মোৰ গাৰ্লফ্ৰেণ্ড নাই, মই ছিংগেল। বছ গাৰ্লফ্ৰেণ্ড থকাতকৈ নথকাই ভাল, বাটে বাটে দুই এটা ছোৱালী বালি জোকাম। বছ চোৱাচোন সেই দুজনী কি ধুনীয়া ছোৱালী আহিছে। ৱাও কি ধুনীয়া ছোৱালী বে। ঐ ছোৱালী ৰবিচোন। বছ ইমান ধুনীয়া ছোৱালী বে। ঐ ল'ৰা অভদ্ৰ নেকি তহঁত? ঐ ৰ সেইবিলাক নক'লে, মই কৈ আছোঁ নহয়। তোমাৰ নামটো কি? ঐ মোৰ নাম কিয় লাগে? মোৰ ইয়াত ৰৈ থাকিবলৈ সময় নাই, মোক যাবলৈ দিয়ক। সোনকালে ক'লৈ যোৱা, নামটো কৈ যোৱা। মোৰ নামটো কিয় লাগে? তোমাৰ নামটো আলু বেঙেনাৰ লগত মিক্স কৰি দিব লাগে। ৰ'বা মই মোৰ বয়ফ্ৰেণ্ডক ফোন মাৰি লওঁ। ৰচোন তোৰ ফোন আহিছে মোৰ। হেল্ল' কি কি হ'ল? গাৰ্লফ্ৰেণ্ডক কোনোবাই অভদ্ৰ কৰিছে। বলচোন। ঐ তহঁত কোন হয়? এই ছোৱালীজনীক তহঁতে কিয় খাটিছ? তহঁতে ইয়াৰ পৰা ফুট নকৰে কি কৰিবি? কি কৰিবি? একো কৰিব নোৱাৰা। আৰু দ্বিতীয়বাৰ যদি ছোৱালীৰ পিছত ঘূৰা তুমি আৰু কিয় আহিছিলা? মই তোমাকে লগ কৰিবলৈ আহিছিলোঁ। ফোনটো বানা তই কৰিবা। দাদা এই ল'ৰাকেইজন কোন হয়? এই ল'ৰাকেইজন ইয়াৰে হয়। সিহঁত মানে ছোৱালী দেখিলে এনেকুৱা কৰে। আজিৰ পৰা ইয়াত নাহিবা। আহিলে কৈ আহিবা। তেতিয়া ঘৰত যোৱা। মা অ' মা কি হ'ল? ক'ত গৈছিলি ইমান দেৰি? মা মই অকণমান ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ গৈছিলে? ক'ৰবাত কিবা কৰিবলৈ গৈছিল? যা মা কি হ'ল? এটা কথা আছিলে। কি কথা? মানে এজনী ছোৱালী মই ভাল পাইছিলোঁ। ক'ৰ ছোৱালী? ছোৱালীজনী মানে আমাৰ ইয়াৰে হয়। ইয়াৰ ছোৱালী ক'ৰ? মানে প্ৰিয়া যে আছে ইয়াৰ। প্ৰিয়া? তোমাৰ মোবাইলত ফোন আহিছিল, প্ৰিয়া নামৰ ছোৱালী সেইজনী নেকি? মানে তুমি কেনেকৈ গম পালা? মা মোৰ কাম আছে, তুমি থাকাচোন, মই আহি আছোঁ এতিয়া। যা পইচাটো দি আছোঁ অলপ পিছত। তোৰ আগৰে 100 টকা বাকী আছে। মোৰ এটা ফোন আছিল ৰ। হেল্ল' অঁ যুগল অঁ। ক'ত আছা তুমি? কি খবৰ ভালনে? ৰ'বাচোন তোমাক এটা কথা সুধোঁ, আমাৰ যে বাবাই যে ছোৱালীজনী ভাল পায়, তুমি ছোৱালীজনী চিনি পোৱা নেকি? অঁ খুৰী হয়, চিনি পাওঁ মই। ঠিক আছে দিয়া, হ'ব বাৰু। পইচাটো গধূলি দি আছোঁ। তোৰ বাকী 107 টকা হ'ল। অঁ ঠিক আছে। ইমান দেৰি কৰিছে এইখিনি আহোঁতে। তুমি আহি দিয়া, ইমান দেৰি কেনে এইখিনি আহোঁতে? মই খোজকাঢ়িহে আহিছোঁ। দিয়া মানে তোমাৰো এটা মোৰ কথা আছিলে। কি কথা আছিলে কোৱাচোন? মানে কথাটো হ'ল, তুমি মোক সঁচাকৈ ভাল পোৱা নে কোনোবা আছে আৰু বেলেগ? মইতো তোমাক ভাল পোৱাৰ প্ৰথম দিনাখনেই কৈছিলোঁ মই তোমাক ভাল পাওঁ বুলি, আৰু কি বুলি ক'লে বিশ্বাস কৰিবা? তুমি আজিকালি কি হৈছে তোমাৰ? হা তুমি গুৰুত্ব নিদিয়া আজিকালি। মই তোমাক কিয় গুৰুত্ব দিব লাগে? ঘৰত মা দেউতা নাই নেকি? তুমি আজি মা দেউতা থকা ন, বেছি হৈ দিয়া মোকনো কি ভাল পাবা, মোৰ কি আছে? ঠিকে আছে দিয়া। ঠিকেই মই বুজিছোঁ এতিয়া। মোক চাগে ভাল ল'ৰা পাইছা সেইকাৰণে এনেকুৱা কৈছা ন? অঁ যাম তো, কিয় নাযাম? কি কৰা তুমি? ঠিক আছে, আজিৰ পৰা আমাৰ দিয়ৰে ৰিলেশ্যন খতম। যদি আমাৰ ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ ছাবস্ক্ৰাইব কৰিব। আৰু কিবা ভুল ভ্ৰান্তি পালে কমেণ্ট বক্সত জনাব। আৰু কোনোবাই যদি নতুনকৈ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। আৰু ঘণ্টা বাজাৰটো ঝিমিকি ঝিমিকি
চাকি ধিমিকি ধিমিকি জ্বলে মোৰ জীৱন চাকি